একো নাই হৈ যাব এইটো দেখোন আমাৰ নগেন কৰি আছে ইয়াত নগেন ইমান দিন মূৰত কেনে খবৰ খাতি কি কৰিলি মোক ভাল নাপায় বেয়া লাগে দেখিছোন কি হ'ব ভাল নাপায় তোৰ কপালখনে বেয়া নগেন মুড়িখান কপাল লৈ মোৰ কপালখনত নিউ উৎপাল আহে গম পাইছা না বৰ দুখ এই ৰবা এটা আইডিয়া এটা আছে কি কোৱাচোন এই পাহাৰৰ ওপৰত এজন সন্যাসী এজন থাকো তাৰ কাষত যদি যাওঁ নিগনি মুটাটো বাদ দিয়া তাই ঘৰ সাজিব তোমাৰ কি কোৱা সঁচাই না ব'লা তে এখনে যাওঁ ব'লা ব'লা আহি থাকা খগেন মস্ত ভয় লাগছে গোটেই এখন আন্ধাৰ দেখোন এখনে ভয় কৰোঁ চশমাযোৰ আঁতৰাই লোৱা আকৌ দেখিছা পোহৰ আছে ভয় নকৰিবা ইয়াতে যদি ইমান জংঘলৰ মাজতো আৰু মানুহ থাকে না আহি থাকা যিমানে ভয় কৰিবা সিমানে আহি থাকা পামেই আৰু ছোৱালী এবাৰ তোমাৰ ছোৱালী বিহেভ কৰি একলা কাম কৰিব লাগে ছোৱালী কওক মোক কোৱা বাচ্চা কোৱা মোৰ ভাত পিছত আৰু ভোক লাগে খায়ে থাকিব লাগে দিনটো খাই থাকোঁতে যায় কিবা এটা উপায় দিয়ক বাবা তোমাৰ এইটো পেটৰ প্ৰব্লেম ইমান মস্ত পেটটো লয় তোমাৰতো ভোক লাগিবই বাবা কিবা এটা উপায় দিয়ক ৰবা বাচ্চা মই তোমাক এটা বস্তু দি আছোঁ তুমি এইটো আহাৰৰ পিছত খাবা এই বস্তুটো লোৱা এইটো তুমি আহাৰৰ পিছত খাবা যোৱা বাচ্চা যোৱা খগেন এই জংঘলৰ মাজত প্ৰাৰ্থনা কৰি আছে বাবা তাকে বৰ ওপৰত জানা হ'ব বাবাজী সংগ নকৰিবি কৃষ্ণ মাতি কৈ দে তোৰ কি আছে বাবাজী নমস্কাৰ কৰিছো বাবা বাবা বহুত দূৰৰ পৰা আহিছো চকু মেলি চাওক বাবাজী এবাৰ মাত লগাবচোন ইমান জংঘল কোৱা বাচ্চা কোৱা তোমালোকৰ কি সমস্যা ছোৱালী লাগে বাবা ছোৱালীৰ প্ৰব্লেম হয় চিন্তা নকৰিবা বাচ্চা পাই যাবা ছোৱালী মোক নেলাগে আৰু কি যে কয় আপুনি এইয়াক লাগে মালতীৰ জীয়েকক 10 বাৰ প্ৰপ'জ মাৰিলে পতা নাই বাবাজী কিবা এটা কৰি দিয়ক আৰু বাবাজী বাবা 10 বাৰ মান প্ৰপ'জ মাৰলো পকেট খালী হৈ গৈছি তাইৰ পিছতে দৌৰাতে গম পাইছি না EMIত লোৱা গাড়ী বিক্ৰী কৰা গেল হ'লেও আপিয়া নপতে ফুকে খিনে গেছো বাবা কিবা কৰা টেনচন নলবা বাচ্চা টেনচন নলবা মই এনেকুৱা উপায় দিম চিন্তা নকৰিবি মালতী তোমাৰ কোলাত থাকিব নহয় তোমাৰ ওচৰত থাকিব বাবা আপোনাৰে হাৰা আৰু বাবা ৰক্ষা কৰক আৰু বাবা ৰক্ষা কৰক তই চিন্তাই নকৰিবি নগেন বাবা বেলেগ বাবা প্ৰেমত যে কি কবি তই কি কোৱা
আজি যদি তোক যদি দে কাইলৈ ছোৱালী তোৰ পিছে পিছে দৌৰিব অ হয় না মাকো দৌৰিব পাৰে অ মাকক নালগে হা বাবা মাকক নালগে মাক মহা দান কাটিয়া নাই, অ অ। আপিটো হ'লেই হ'ব দা বাবাজী কিবা এটা চকু মেলি চাওক আৰু তোমালোকৰ সমস্যাৰ সমাধান মই কৰিম বাচ্চা টেনচন নল'বা বৰ বিশ্বাস আপোনাৰ ওপৰত বাবা এইটো লোৱা বাচ্চা আও চিপছৰ পেকেট এইটো চিপছৰ পেকেট নহয় বাচ্চা এইটো লেজ এইটো খুৱাই দিবাৰ কালি তাইক এটা তাৰপিছত চাবা মালতী তোমাৰ পিছে পিছে ঘূৰি থাকিব তো কি হা সঁচা না তোমাক বাবাই কৈছে বাবাই তোৰ কপাল ফলিব তো আপনার একদম ধন্য হা বাবা ধন্য আপনি বাবা মানুহ এটা দে আকৌ তাৰ পিছত ঘূৰাতে মোৰ পকেটখন খালী হৈ গৈছি তই কিবা এটা দিয়ে আৰু মই দিম দে তো কি যে হ'ব ৰ মই চাওঁ ৰ কৃষ্ণ বাবা এয়া আপোনাৰ চৰণত কৃষ্ণ 1 টকা ঘূৰ অপমান তোমালোকে মোক 1 টকা দিছা বাবা কিয় আজিকালি 1 টকাত কি পায় বাচ্চা চেণ্টাৰ ফেচ চেণ্টাৰ ফ্ৰেছ বাচ্চা মই বাবা হয় বেবী নহয়তো তুমি 1ৰ পিছত 2টা শূন্য লগাই আকৌ এবাৰ দিয়া মোৰ ফিক্স ৰেট 100 টকা নো বাৰ্গেনিং মই 100 টকা ফুটা কৰি এটা নাই 1 টকা এটা কিবাকে ওলাইছে না হ'ব দিয়ক আৰু নহ'ব বাচ্চা নহ'ব মোৰ পুৰা এইটো ফিক্স ৰেট হয় 100 টকা বাবা এটা কাম কৰক বাকীৰ বহীটো লিখি থৈ দিয়ক আমি দি যাম বাকী নহ'ব বাচ্চা মোক বহুতে ঠগাই থৈ গৈছে আৰু বাবা আপোনাক কেলে থকা ইমান দূৰৰ পৰা লৈ আহিছো ল'ৰাজন নহ'ব বাচ্চা মোক 100 টকা দিয়া আৰু যোৱা বাবা আপুনি চিন্তা নোহোৱাকৈ থাকক আপোনাক পইচাটো দি যাম অ'কে বাচ্চা তে মোক গধূলি পে'টিএম কৰি দিবা নিশ্চয় বাপৰে বাপ কেলেই নেকি অ'কে ও বাপা আমি উঠো হা দুটা যাবা বাচ্চা কিন্তু এটা কথা যদি তোমালোকে পইচাটো নিদিয়া তেনেহ'লে অখৰদে কিন্তু কাম নকৰে দেই দি যাম হা বাপা দি যাম যোৱা বাচ্চা যোৱা আমি এতিয়া গেলো মোৰ যা। ধ্যানৰ টাইম হৈছে যোৱা হবে নহয় মানুহটো দিয়ে যাবাতো গেল দেই হেই, আজি দিনটোৱে বেয়া কাষ্টমাৰো নাই ইমান আৰু চাগে নাহেই চালা বেটাকেইটাক মালতী জীয়েক লাগে মই আজিলৈকে পাৰা নাই পতাব সিহঁতক মালতী জীয়েক লাগে তাবিৰ বেটা মালতীৰ জীয়েক ময়ে পতাম সেই আৰু গৈ থাকো দেই এতিয়া আৰু আজি চালা নহ'লে বেছি পইচাও নাপালো যাম দে रुको ना मिस से तुमको मिसेस बनाना है तुम सिर्फ बैठ के ध्यान दो मुझको किचन में डिशेस बनाना है